আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মোৰ লগত আজি কানু আছে। হাই গাইছ। আমি মানে আজি ফুৰিবলৈ যাওঁ। ফুৰিবলৈ মানে আমি ওচৰৰে খুৰী এগৰাকীৰ ঘৰলৈ যাওঁ। বহুত দিনৰ পৰা মাতি আছিলে, যামকৈ যোৱাই হোৱা নাই। আজি বোলো গৈয়ে আহোঁগৈ। আৰু এতিয়া আমি দুয়োটা ৰেডি হওঁগৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাওক। বৰষুণ দিছে এয়া। ইমান বেছি জোৰেৰে বৰষুণ দিছে, ওলাই মেলি ৰখি আছোঁ কিন্তু যাব পৰা নাই। এয়া দেখিছে এইখিনি ইমান বৰষুণ দিছে, অলপ ৰখি দিবলগীয়া হৈছে। আৰু ওলাই মেলি এনেকৈ ৰখি থাকিবলৈ পালে অলপ বেয়াও লাগে ন। আপোনালোকৰ চাগে তেনেকুৱা হয়, ক'ৰবাত যাবলগীয়া হৈছে কিন্তু হঠাৎ এনেকৈ এজাক বৰষুণ দি দিছে। বৰষুণ দিয়া কেইটা অৱশ্যে বতৰটো মানে ঠাণ্ডা পেলাইছে। অথনিলৈকে ইমান গৰম লাগি আছিলে, বৰষুণ দিছে, বহুত ভাল লাগিছে বৰষুণ। মোৰ মোবাইল আমি ছাতি লৈ অকণমান ওলাই আহিছোঁ। ছাতি লৈ আহিছোঁ আৰু বৰষুণ দি আছে। আমি দেখা পাই আছা, এতিয়া আমি ছাতি লৈ আহিছোঁ। দেখা পাই আছে ভিডিঅ' চাই থাকিব শেষলৈকে। ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ বৰষুণত তিতি মেলি। পিছল আছে গাইছ, আজি মোৰ কি গতি হৈছে চাওক। মই কিয় আহিছিলোঁ, এয়া মোৰ গতি হৈছে, আপোনালোকে দেখা পাই আছে। বৰষুণত তিতি অৱস্থা নাইকিয়া। এয়া পেণ্ট পিন্ধি আহিছোঁ মূৰত, পেণ্ট পিন্ধিছোঁ মূৰত। ইমান বৰষুণ দিছে। আধা ৰাস্তা আহিলোঁ, অলপমান বস্তু আনিছিলোঁ, কাগজৰ মোনা এটা লৈ আহিলোঁ। এইটো গোটেইটো ফাটি গৈছে। এতিয়া অকণমান ৰখি লৈছোঁ এইখিনিতে। ফাইনেলি এখন অটো লৈছোঁ। এতিয়া অটোখনতে উঠি আহিছোঁ আৰু ভাল লাগিছে এতিয়া অটোত উঠি পেলাই। এইবিলাক ট্ৰেইন স্পীড যায়। বানপানী দেখিছে আপোনালোকে। তিতি মেলি আহি ফাইনেলি আমি আহি পাই গ'লোহি। এতিয়া বহি আছোঁ আৰু এই চৰাইটো বাৰু আপোনালোকে চিনি পাইছেনে? মইতো নাই পোৱা। ইমান ধুনীয়া চৰাইটো চাওকচোন, সেউজীয়া নীলা বেলেগ বেলেগ কালাৰ আছে। মানে খুৰী ঘৰৰ দাদাজন ওলাই গৈছিলে, অলপ ওলাই যাওঁতে গছৰ পৰা চৰাইটো মানে পৰি আছিলে। পৰি পেলাই মানে এইটো বৰষুণত তিতি মেলি আছিলে। দাদাজনে পাই পেলাই লৈ আহিলে, কিয়নো তেওঁ মানে চৰাই বহুত ভাল পায় আৰু চৰাইও তেওঁকেই ভাল পায়। মানে তেওঁৰ ওচৰলৈকে আহে, এইটো লৈ আনি আমাক দেখুৱাইছেহি। সঁচাকৈ ইমান মৰম লগা চাওকচোন এইটো। খুৰী ঘৰৰ পৰা আহিলোঁ, আহি ঘৰ পালোঁ। মানে বৰষুণ দি আছিলেতো, বৰষুণত তিতি মেলি আহিলোঁ। আৰু মানে বৰষুণ দি থাকিলে এনেকৈ একাপ চাহ খাব মন যায় আৰু চাহ খাই পেলাই মানে গাটো ভাল লাগি যায়। আৰু বৰষুণত তিতি আহিছোঁতো, সেইটো কাৰণে বোলো একাপ চাহ খাই লওঁ। চাহকাপ খাই দিলেই মানে ভাল লাগি যাব আৰু বাকী লৈছোঁ চাহকাপ। এয়া মোৰ চাহ ৰেডি হৈ গ'ল। বৰষুণৰ বতৰত এনেকৈ একাপ গাখীৰ চাহ বা লাল চাহ যিয়ে হওক, খোৱা মজাই বেলেগ। যিহেতু এটা বৰষুণ দি আছে, বৰষুণৰ কাৰণে মানে পাৰকে অনা হৈছে। পাৰ মাংস খাম আজি। এয়া আনি মায়ে এয়া বাচি মেলি আছে, কাটিছে বাচিছে।
মইতো এইবোৰতো কটা বচা কৰিব নোৱাৰোৱেই আৰু নাজানো বাৰু, সেইটো কাৰণে মায়ে এইখিনি কৰি আছে। আজি মানে পাৰ মাংসটো আৰু কোনে খাই বেয়া পায় ন, উজনিৰ পৰা নামনিলৈকেতো চবেই পাৰ মাংস বুলি ক'লে মানে বিখ্যাতে, চবেই ভালেই পায় আৰু এইটো আমাৰ অসমীয়াৰ এটা ট্ৰেডিশ্যনেল হয়, মানে এইটোতো চবেই খায়েই আৰু বহুত ভাল লাগে। এতিয়া মই বনাম মানে আজি স্পেচিয়েলি, আৰু মায়ে চব ঠিক ঠাক কৰি দিছে আৰু যোগাৰ কাটি আছে। হয়তো দেখিছে নাই পাৰৰ লেগ পিচ, কোনে খাব বাৰু, খাই যদি আহি যাওক আৰু, হয়তো পৰি আছে পাৰৰ লেগ পিচ। যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ ভিডিঅ' চাই আছে আৰু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকে। এয়া মাংসখিনি কটা হৈ গৈছে, এইখিনি ধুই মেলি ৰেডি কৰি লৈছোঁ এতিয়া বনাবৰ কাৰণে। মই এতিয়া এইখিনি বনাবৰ কাৰণে এইটো পেষ্টটো বনাই লৈছোঁ, মানে মছলাৰ পেষ্টটো, মানে পিঁয়াজ আদা নহৰু কেইটামান জালুকো দি লৈছোঁ। জালুক দিলেতো পাৰ খাবলৈ টেষ্টি হয় আৰু জালুকে খাবই লাগে। এয়া মই নিমখ হালধি সানি থৈছোঁ মাংসখিনি, তাতে মই এই পেষ্টটো দি দিছোঁ। দি পেলাই এতিয়া মই গোটেইখিনি মিক্স কৰি দিম। ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব লাগে যাতে মছলাটো মাংসখিনিৰ ভিতৰলৈ সোমাই যায়। মই মিক্স কৰি লৈছোঁ গোটেইখিনি। এইখিনি মিক্স কৰা হৈ গৈছে। এতিয়া মই কেৰাহী এটা পাতি লৈছোঁ, পাতি লৈ পেলাই তাত আৰু অলপমান তেল দি লৈছোঁ। তেল দি পেলাই এইখিনি মই দি দিছোঁ আৰু আগৰখিনি ইমান দেখুৱাই নাথাকিলোঁ। এয়া আলুৰ সৈতে খাম আৰু, মানে এইটোতো পাৰ মাংসটো কলডিলৰ সৈতেও খাই বহুতে, এনেকৈ মানে বেলেগ বেলেগ দি মেলি খায় আৰু মই আজি মানে আলুৰ সৈতেই বনাইছোঁ। আলুৰ সৈতে মানে জালুকীয়া দি পেলাই জোল বনাম। এইখিনি মাংসখিনি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিছিলোঁ, এতিয়া ঢাকোনটো খুলি পেলাই সেয়া চাইছোঁ, চাওকচোন ইমান ধুনীয়া এটা কালাৰ আহিছে। এইখিনি মানে অলপ সিজি গৈছে। মানে এইখিনি সিজোতে মানে 30 মিনিটমান সময় লয়, যদিহে বুঢ়া পাৰ হয় তেতিয়াতো আৰু অলপ বেছি সময় ল'ব। এইখিনি কালাৰ কি ধুনীয়া লাগিছে। এতিয়া মই ইয়াত পানী দি দিছোঁ। পানীটো আপোনালোকে মানে জোখমতে দিব, আৰু মানে এইটো মানে যদি কোনোবাই গ্ৰেভি খাব খুজিছে গ্ৰেভি খাব পাৰে, আৰু কোনোবাই এইটো পানী দি যদি পানী সৰহকৈ দি জোল খাব বিচাৰিছে জোল খাব পাৰে, সেইমতে নিজে নিজে দি ল'ব পাৰে। এইখিনি চাওকচোন কি ধুনীয়া এটা কালাৰ আহিছে, আৰু এইখিনি তেলখিনি এৰিছে দেখিছে, এনেকৈ ৰঙা হৈ গৈছে, আৰু এইখিনি মানে হৈ গৈছে। এয়া চাওক, এয়া পাৰৰ মাংস ৰেডি হৈ গৈছে। আমাৰ মানে আলু পাৰ মাংসত জোল বনাইছোঁ জালুক দি পেলাই, যিহেতু ঠাণ্ডা বতৰ, বৰষুণ দি আছে, আৰু খায়ো ভাল লাগিব বাৰু দেই। দেখিছেনে কিমান ধুনীয়া এটা কালাৰ আহিছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। আজি মানে গুৱাহাটীৰ পৰা পিজ্জা এটা অহা কথা আছে, অৰ্ডাৰ দিছিলোঁ, এতিয়ালৈকে আহি পোৱা নাই। বহুত টাইম ৱেইট কৰিছোঁ। কাৰণ কিমান সময় ৱেইট কৰিলা, কৈ দিয়া তুমি। 5-6 ঘণ্টামান কৰিলোঁ, ভোকো লাগি আছে এতিয়া। ভাতো খোৱা নাই ন আজি? ভাতো খোৱা নাই, আজি পিজ্জা খাম। পিজ্জা খাম বুলি ভাত খোৱাই নাই আজি। এতিয়া পিজ্জা আহোঁতে আহোঁতে ৰাতি এটা 9টাই বাজিব। এতিয়া মামায়ে পিজ্জা আনিব গৈছে। এতিয়া আমি দেখুৱাম আৰু পিজ্জাটো। ৱেইট কৰি আছোঁ এতিয়া খাবলৈ, আপোনালোকক দেখুৱাম আমি। চাই থাকক ভিডিঅ'টো। এইটো কানুৱে বাহিৰত চাই আছে, পিজ্জা আহিব বুলি বাহিৰত চাই আছে। কি কৰি আছে বাহিৰত? মই বাহিৰতে ৰখি আছোঁ, মামা আহিছেনে নাই চাইছোঁ। কিয়? পিজ্জা লৈ আহিছেনে নাই। অকণমান চিপ চিপকৈ বৰষুণ দি আছে ন? অঁ, যদি নানে কিয় আনিবই, আনিব লাগিব। এইপিনে এবাৰ চাই দিয়া। বহুত দিনৰ পৰা মানে ডমিন'জৰ পিজ্জা এটা খাবলৈ মন গৈ আছিলে, আজি ফাইনেলি পাই গৈছোঁ খাবৰ কাৰণে, আহি গৈছে। এয়া মই আনবক্সিং কৰিলোঁ, আপোনালোককো দেখুৱাওঁ বোলো। এইটো ভেজ পিজ্জা হয়, ইয়াত মানে ক'লা ক'লা দেখিছে, এইখিনি মাছৰুম হয়, আৰু ইয়াৰ লগত কিছুমান মানে পেকেট আহে, দেখিছে চিলি ফ্লেক্সৰ পেকেট, এইখিনি 3টা পেকেট আহিছে। এইখিনি ইয়াৰ ওপৰতে দি লৈছোঁ, মানে অকণমান আৰু এইটো চেপেটা লাগি আহিছে, ইমান দূৰ আহিছেতো, সেইটো কাৰণে অকণমান মাইক্ৰৱেভত গৰমাবলগীয়া হ'ল। ফাইনেলি কানুৰ ৱেইট সমাপ্ত হৈছে। এইখিনিতে বহুত টাইমৰ পৰা সি ৱেইট কৰি আছিলে, পিজ্জা খাম পিজ্জা খাম।
তো চাওকচোন ইমান ধুনীয়া দিছে পিজ্জাটো দেখিবলৈ আৰু মোৰো পিছে মন গৈ আছিলে লকডাউনটো খাবলৈ পোৱা নাই বহুত দিন ভিডিঅ'টো আৰম্ভণিৰ পৰাই আপোনালোকে দেখি আহিছে ৰাতিপুৱাৰ পৰাই মানে আজি বৰষুণ দি আছিলে এতিয়াও বৰষুণ দিয়ে আছে কিমান ধুনীয়া বতৰ দেখিছে নে কিমান জোৰে জোৰে বিজুলী ঢেৰেকনি মাৰিছে আৰু গোটেইখন পোহৰ হৈ গৈছে আৰু আজি বতৰটো বহুত ধুনীয়া আৰু বহুতখিনি আজি খোৱা হৈছে দিনত মানে দিনতে পাৰ মাংস খাইছোঁ মানে বতৰটো যে অলপ ঠাণ্ডা খাবও পাৰি এনেকুৱা পিজ্জা খাইছোঁ পাৰ মাংস খাইছোঁ চাহে কিমান সোপা খাইছোঁ এতিয়া আজি বাৰু অকণ ভালেই লাগিব বতৰটো অকণ ঠাণ্ডা যে শুবও ভাল লাগিব এদিন ইমান গৰম আছিলে গৰমত ভালকৈ শুবও নোৱাৰি ভালকৈ খাবও মন নাযায় সেইটো কাৰণে বোলো আজি বতৰো ঠাণ্ডা পাইছোঁ সেইটো কাৰণে অলপ খাই লওঁ আৰু এইটো চান্সতে ভালো লাগে এনেকুৱা ঠাণ্ডা লাগি থাকিলে বৰষুণৰ বতৰটো খাব পাৰি ন গৰমত একো খাবলৈ মনেই নাযায় আজি আৰু আশাৰ বস্তুকেইটা আজি খাই ল'লোঁ আৰু এতিয়া তো এইটোৱে আছিলে আজিৰ ভিডিঅ' যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ সৈতে নটিফাই হৈ থাকে বাই বাই কিপ ৱাচিং থেংক ইউ